হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ যোগেদি মহিলাসকলৰ যে বগা স্ৰাৱৰ সমস্যা হয় সেই বগা স্ৰাৱৰ চিকিৎসাৰ কথা আলোচনা কৰিম। আৰু বন্ধুসকল, আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ যোগাৰবিলাক নিশ্চয় দেখিছে, অৰ্থাৎ মই প্ৰেক্টিকেলি আপোনালোকক বুজাই দিম। বন্ধুসকল মনত ৰাখিব, প্ৰত্যেকটো মহিলাৰ বগা স্ৰাৱৰ সমস্যা থাকিবই থাকিব। আৰু এই বগা স্ৰাৱবিলাক যে আছে তাৰে ভিতৰত কিছুমান নৰ্মেল হয় আৰু কিছুমান এবনৰ্মেল হয়, কাৰণ মহিলাসকলৰ প্ৰত্যেক মাহত বগা স্ৰাৱৰ সমস্যা হ'বই হ'ব, কিন্তু ইয়াৰে কিছুমান এবনৰ্মেল কিছুমান নৰ্মেল। চ' মই প্ৰেক্টিকেলি আপোনালোকক বুজাই দিম নৰ্মেল কোনটো, এবনৰ্মেল কোনটো, কোনটোৰ কাৰণে আপোনালোকে ঔষধ পাতি খাব লাগিব, কি কি চিকিৎসা থাকিব পাৰে, গোটেইখিনি কথা মই এই ভিডিঅ'ৰ যোগেদি প্ৰেক্টিকেলি বুজাই দিম। আৰু লগতে বন্ধুসকল, এই ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক খ্ৰীষ্টমাছৰ শুভেচ্ছা দিলোঁ আৰু লগতে নতুন বৰ্ষৰ শুভেচ্ছা আগতীয়াকৈ দিলোঁ। চ' বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বন্ধুসকল, প্ৰথমতে আমি জানিব লাগিব যে মহিলাসকলৰ যে এই স্ৰাৱ বাহিৰ হয়, বগা স্ৰাৱ যে ওলায়, এই বস্তুটোনো কি। বন্ধুসকল, এই মহিলাসকলৰ যিখন যোনিপথ আছে সেই যোনিপথত কিছুমান গ্লেণ্ড থাকে, আৰু এই গ্লেণ্ডবিলাকে আমাৰ এই যিটো চিক্ৰেশ্যন থাকে, চিক্ৰেশ্যনৰ জৰিয়তে আমাৰ এই স্ৰাৱ যে ওলায়, অৰ্থাৎ পনীয়া, অৰ্থাৎ কোনো কালাৰ নোহোৱা পনীয়া বস্তু এটা ওলায়। আৰু এইখিনিয়ে কি কৰে, মহিলাসকলে সেই পথটো সুৰক্ষিত কৰিবলৈ বহুত দৰকাৰ হয়, আৰু বিভিন্ন কাৰণত সেই বস্তুটো বহুত দৰকাৰ হয়। কিন্তু কেতিয়াবা কেতিয়াবা কি হয়, তাতে যদি কিবা ইনফেকশ্যন হৈ যায় সেই ক্ষেত্ৰতহে প্ৰব্লেমৰ সৃষ্টি হয়। এনেই কিন্তু সেইটো চিক্ৰেশ্যন হৈয়ে থাকে। চ' বন্ধুসকল, এই ক্ষেত্ৰত আমি জানিব লাগিব যে নৰ্মেল স্ৰাৱ কেনেকুৱা আৰু এবনৰ্মেল কেনেকুৱা। বন্ধুসকল, মই জাষ্ট পৰীক্ষা হিচাপত আপোনালোকক মই এটা কণী লৈছোঁ, আৰু মই কণীটো ভাঙি পেলাই আপোনালোকক মই দেখুৱাই দি আছোঁ। বস্তুটো আপোনালোকে ধৈৰ্য ধৰি চাই থাকক। বন্ধুসকল, মই কণীটো ভাঙিছোঁ, কণীটো ভাঙি ইয়াতে মই কণীটো দিছোঁ। আপোনালোকে এইটো ঘিণ নকৰিব, কাৰণ এই যিবিলাক আছে সম্পূৰ্ণ নতুন বস্তু, আৰু এই যিটো পেট আপোনালোকে দেখিছে এইবিলাক গোটেই নতুন বস্তু, গতিকে ঘিণ কৰাৰ প্ৰয়োজন নাই। আপোনালোকে এই বস্তুটো চাব যে এই কণীটো যে ভাঙিলোঁ মই, এই কণীটোৰ যিখিনি পনীয়া বস্তু আছে আপোনালোকে এই বস্তুটো নজৰ কৰিব। এইটো যে দেখিছেনে, এই বস্তুটো ওলমি আছে, এই বস্তুটো দেখিছেনে। মহিলাসকলৰ যিটো স্ৰাৱ ওলায় এই বস্তুটো এনেকুৱা আঠালেটীয়া হয়, আৰু আপুনি যদি আঙুলিত লৈ পেলাই এনেকৈ দিয়ে, একদম ধুনীয়াকৈ আপোনালোকে ইয়াতে দেখিছেনে, একদম ধুনীয়াকৈ এডাল হেৰি হৈ যায়, মানে থ্ৰেড এডাল হৈ যায়। এইয়া এইটো থ্ৰেড হৈ যায়, এইটো একদম নৰ্মেল হয়। আৰু পেডত আপোনালোকে কেনেকৈ দেখিব, বস্তুটো মই আপোনালোকক পেডত দি দিছোঁ। এইটো নতুন পেড, আপোনালোকে ঘিণ নকৰিব দেই। এই আপোনালোকে এইটো যে দেখিছে নতুন পেডত, অৰ্থাৎ পেডত যেতিয়া আপোনালোকে এই মহিলাগৰাকীৰ স্ৰাৱ দেখিব, এই স্ৰাৱটো এনেকুৱা ধৰণৰ হ'ব, চাফা হয়, অকণমান হালধীয়া টাইপৰ হ'ব পাৰে বা অকণমান বগা টাইপৰ হ'ব পাৰে, অকণমান শ্লাইড, কিন্তু ক্লিয়াৰ হয়, সাধাৰণতে ক্লিয়াৰ হয়। আৰু এই বস্তুটো কেতিয়া দেখিব, সাধাৰণতে মহিলা এগৰাকীৰ বা ছোৱালীজনীৰ মাহেকীয়া হোৱাৰ 2-3 দিন আগতে বা মাহেকীয়া হৈ উঠাৰ 2-3 দিন পিছত এনেকুৱা ধৰণৰ হ'ব পাৰে, বা মাহত একদম মিডল অৱস্থাত, মাহটোৰ মিডল অৱস্থাত, অৰ্থাৎ যেতিয়া অভুলেশ্যন হ'ব। আপোনালোকে নিশ্চয় জানে যে এগৰাকী মহিলাৰ মাহটোৰ মাজ ভাগত কি হয়, অভুলেশ্যন হয়, তেওঁলোকৰ অভাৰীৰ পৰা এগ ৰিলিজ হয়। আৰু এইখিনি সময়ত আপোনালোকৰ এই মহিলাগৰাকী যেতিয়া এগ ৰিলিজ হ'ব, এইখিনি সময়ত এনেকুৱা ধৰণৰ চিক্ৰেশ্যন স্ৰাৱ, অৰ্থাৎ যিটো হোৱাইট ডিচাৰ্জ বুলি কৈছোঁ, এই স্ৰাৱটো ওলাব পাৰে। আৰু এইটো সম্পূৰ্ণ নৰ্মেল হয়, এইটো কোনো সমস্যা নাই। আপোনালোকে এই কথাটো মনত ৰাখিব। মই যে আঙুলিৰে দেখুৱাই দিলোঁ, এই বস্তুটো কিন্তু নৰ্মেল হয়, এই ক্ষেত্ৰত কোনো সমস্যা নাই। এতিয়া বন্ধুসকল, মেইন কথাটো হ'ল যে মই যে ক'লোঁ যে নৰ্মেলি এই বস্তুটো ষ্টিকি হয় বা ক্ৰিমি বা হোৱাইট টাইপৰ এনেকুৱা ধৰণৰ, এই কালাৰটো এনেকুৱা ধৰণৰ হয়। চ' এই ক্ষেত্ৰত এইটো নৰ্মেল হয়, এই ক্ষেত্ৰত চিন্তাৰ কাৰণ নাই। কিন্তু চিন্তা কেতিয়া কৰিব লাগিব, যে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ডিscharge হৈ আছে, বা কালাৰ বেলেগ কালাৰো হ'ব পাৰে, কেনেকুৱা কালাৰৰ কথা মই আপোনালোকক সম্পূৰ্ণকৈ কৈ আছোঁ, যে যদি স্ৰাৱৰ সমস্যা আছে, লগতে যদি খুব ইচ্ছিং থাকে, খুব খজুতি হয়, এনেকুৱা খজুতি হয় যে আপুনি নোখোজাকৈ থাকিব নোৱাৰে, যদি এনেকুৱা ধৰণৰ ইচ্ছিং হয় বা বাৰ্ণিং হয়, সেই জেগাখিনি আপোনালোকৰ যোনিপথৰ সেই জেগাখিনি যদি জ্বলা পোৰা কৰে, বা স্ৰাৱবিলাক খুব বেয়াকৈ যদি গোন্ধ ওলায়, এই স্ৰাৱবিলাক যদি খুব বেয়াকৈ গোন্ধ ওলায়, বা স্ৰাৱ বহুত বেছি হয়, সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ কিবা নিশ্চয় প্ৰব্লেম আছে, যাৰ কাৰণে তেনেকুৱা হৈছে। এনেই নৰ্মেলি অলপ হৈছে, বা একো গোন্ধ নাই, বা খজুতি নাই, সেই ক্ষেত্ৰত কিন্তু প্ৰব্লেম নাই। চ' যদি এই খজুতি বা গোন্ধ ওলোৱা বা জ্বলা পোৰা কৰা এই সমস্যাবিলাক থাকে, তেন্তে আপোনালোকে গম পাব যে ইয়াতে কিবা ইনফেকশ্যন হৈছে, যাৰ কাৰণে তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে। 2 নম্বৰ কথা, ৰঙৰ কথা যে মই ক'লোঁ, যে কেতিয়াবা আপোনালোকৰ এই ৰংটো অলপ ৰঙা টাইপৰ হ'ব পাৰে, ব্লাড কিছু পৰিমাণে আহিব পাৰে। ছাপ'জ আপোনালোকৰ জাষ্ট মেন্স হৈ উঠিছে, মেন্স হ'লেতো ব্লাডটো আপোনালোকৰ ওলাই যায়, গতিকে মেন্স হোৱাৰ 2-3 দিন পিছত যদি আপোনালোকৰ এই স্ৰাৱ যায়, হয়তো অকণমান ব্লাড আহিব পাৰে, গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ অলপ ৰঙা পৰিব পাৰে। বা মেন্স হোৱাৰ 2-3 দিন আগত যদি আপোনালোকৰ স্ৰাৱটো বাহিৰ হয়, তেতিয়াও অকণমান আপোনালোকৰ ৰঙা হ'ব পাৰে, সেই ক্ষেত্ৰত নৰ্মেল হয়। কিন্তু মাহৰ মাজত যদি মেন্স হোৱাৰ 10 দিন পিছত আপোনালোকৰ এই ৰঙা টাইপৰ এই ডিschargeটো হয়, সেইটো কিন্তু প্ৰব্লেম আছে,
নিশ্চয় আপোনালোকৰ ইনফেকশ্যন হৈছে, নিশ্চয় অন্য কিবা প্ৰব্লেম আছে। ইয়াৰ পিছত বন্ধুসকল মনত ৰাখিব, মই ঔষধ পাতি গোটেই যোগাৰ কৰি ৰাখি থৈ দিছোঁ, কি ঔষধ খাব লাগে গোটেইবিলাক থৈ দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, জাষ্ট মই কথাখিনি কৈ দিছোঁ, কাৰণ আপোনালোকে বস্তুটো জানিব লাগিব। আৰু ইয়াৰ পিছত ধৰি যদি আপোনালোকৰ সেই ইয়াৰ ৰংটো মই আগত কোৱা ধৰণে ৰঙা যে ৰং হয়, এই ৰংটো যদি ব্ৰাউনিছ কালাৰ হয়, তেনেহ'লে যদি মই এইমাত্ৰ কোৱাৰ দৰে যদি মেন্সটো হোৱাৰ ঠিক 2-3 দিন আগত বা 2-3 দিন পিছত হয়, সেই ক্ষেত্ৰত প্ৰব্লেম নাই। যদি মাজভাগত হয় তেনেহ'লে প্ৰব্লেম হয়, আপোনালোকৰ কিবা এটা প্ৰব্লেম আছে, যাৰ কাৰণে এই বস্তুটো ব্ৰাউনিছ টাইপটো মাজভাগত হৈছে। আৰু ইয়াৰ পিছত বন্ধুসকল যদি এই স্ৰাৱটো যিটো স্ৰাৱ আপোনালোকৰ ওলাইছে, এই স্ৰাৱটো যদি গ্ৰীণ কালাৰৰ হয় বা যদি য়েলো কালাৰৰ হয় বা যদি ব্লু কালাৰৰ হয়, যেতিয়াই বাহিৰে নহওক, মাহেকীয়া হোৱাৰ এদিন 2 দিন আগত বা পাছত কথা নাই, যদি মনত ৰাখিব কালাৰটো যদি গ্ৰীণ কালাৰ হয়, সেউজীয়া ৰঙৰ হয় বা যদি হালধীয়া ৰঙৰ হয় বা যদি ব্লু কালাৰৰ হয়, তেনেহ'লে কিন্তু এইটোৱে ইনফেকশ্যন থকা বুজায়। টাইমটো মেটাৰ নকৰে, কেতিয়া ওলাইছে মেটাৰ নকৰে, এইটো ওলাইছে মানে আপোনালোকৰ কিবা ইনফেকশ্যন নিশ্চয় হৈছে। আৰু সাধাৰণতে বন্ধুসকল ইয়াতে ইনফেকশ্যনবিলাক যে মই কৈছোঁ, ফাংগেল ইনফেকশ্যন হ'ব পাৰে বা বেক্টেৰিয়েল ইনফেকশ্যন হ'ব পাৰে, আৰু কেতিয়াবা মিক্স ইনফেকশ্যন হয়। আৰু চ' সেই ক্ষেত্ৰত ট্ৰিটমেণ্টবিলাকো সেই হিচাপে দিয়া হয়। ইয়াৰ কাৰণবিলাকৰ কথা বন্ধুসকল জানিব লাগিব। মই এই ঔষধবিলাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে কৈ আছোঁ। কাৰণৰ কথা যদি কোৱা যায়, প্ৰথম কাৰণ হ'ল বন্ধুসকল STD, অৰ্থাৎ মানে যৌন সম্পৰ্কৰ দ্বাৰা বিয়পা বেমাৰ। সাধাৰণতে মহিলাগৰাকী বা পুৰুষজনৰ যদি এই সমস্যাটো হৈছে, কিবা ইনফেকশ্যন হৈ আছে, মহিলাগৰাকীৰ গাত এই প্ৰব্লেমটো আহি যাব, তেনেকৈ এই সমস্যাটো ইনফেকশ্যনটো আহি যাব পাৰে। বা মহিলাগৰাকীৰ হাইজিন যিটো মানে মেন্স হোৱাৰ সময়ত যিটো হাইজিন ল'ব লাগে, হাইজিনটো যদি ঠিক নহয়, তেতিয়াও প্ৰব্লেমটো হ'ব পাৰে। কিছুমানে কি কৰে, কিছুমানে এই পেড ব্যৱহাৰ কৰে মেন্সৰ সময়ত, কিছুমানে টেম্পন ব্যৱহাৰ কৰে। চ' কেতিয়াবা টেম্পন যেতিয়া ব্যৱহাৰ কৰিব, কিছুমানে পাহৰি যায়, টেম্পনটো থাকি যায়, চ' সেই ক্ষেত্ৰতো ইনফেকশ্যন হৈ যাব পাৰে। চ' এনেকৈ ইনফেকশ্যনবিলাক হ'ব পাৰে। 1 নম্বৰ কাৰণ ইনফেকশ্যন। 2 নম্বৰ কাৰণ হ'ল এলাৰ্জি বা ইৰিটেশ্যন। কিছুমান মহিলা এনেকুৱা আছে যে কিছুমান যিবিলাক লেটেক্স ৰবৰ আছে, সাধাৰণতে পুৰুষসকলে মিলন কৰিবৰ সময়ত যিটো বেলুন ব্যৱহাৰ কৰে, এই বেলুনটো লেটেক্সেৰে বনোৱা হয়। চ' এই লেটেক্সৰ দ্বাৰা কি হয়, মহিলাগৰাকী এলাৰ্জিৰ সৃষ্টি হয়, তেনেকৈ ইনফেকশ্যন হ'ব পাৰে। মহিলাগৰাকী যদি ডিটাৰজেণ্ট চাবোন তাবোন খুব বেছিকৈ সেই ঠাইখিনিত ব্যৱহাৰ কৰে, তেতিয়াও কিন্তু এই সমস্যাটো হ'ব পাৰে। আপোনালোকে চাবোন তাবোন ব্যৱহাৰ নকৰিব। চ' নৰ্মেলি আপোনালোকে কুহুমীয়া গৰম পানীৰে খুব ধুনীয়াকৈ চাফা কৰি দিব, সেইটোৱে বেষ্ট। আৰু ইয়াৰ উপৰিও কিছুমান কচমেটিক ব্যৱহাৰ কৰে, যিবিলাক হেয়াৰ থাকে, হেয়াৰবিলাক চাফা কৰিবলৈ বা অন্য ঠাই চাফা কৰিবলৈ কিছুমান কচমেটিক বস্তু ব্যৱহাৰ কৰে, তাৰ জৰিয়তে এই সমস্যাটো হ'ব পাৰে। অৰ্থাৎ এলাৰ্জিৰ জৰিয়তে আমাৰ এই ইনফেকশ্যন বা এই প্ৰব্লেমটো আহি যাব পাৰে। ইয়াৰ পিছত হ'ল যিসকল মহিলাৰ মাহেকীয়া মানে মেন্স বন্ধ হৈ গৈছে, অৰ্থাৎ তেওঁলোকৰ মেন'প'জ হৈ গৈছে, তেওঁলোকৰ হয়তো ল'ৰা ছোৱালী ডাঙৰ হৈ গৈছে বা তেওঁলোকৰ মেন্স বন্ধ হৈ গৈছে। মেন্স বন্ধ হৈ যোৱাৰ পিছত তেওঁলোকৰ হৰম'নেল ইমবেলেঞ্চ হয়, হৰম'নৰ পৰিমাণবিলাক কমি যায়, যাৰ কাৰণে তেওঁলোকৰ এই সমস্যা হ'ব পাৰে। বা তেওঁলোকৰ ৰিপিটেড ইনফেকশ্যন হয় এই হৰম'নেল প্ৰব্লেমবিলাকৰ কাৰণে, মানে হৰম'নেল ইমবেলেঞ্চ হোৱাৰ কাৰণে তেওঁলোকৰ যিটো যোনিপথৰ লেয়াৰ থাকে, লেয়াৰটো খুব পাতল হয়, যাৰ কাৰণে এই সমস্যাবিলাক হ'ব পাৰে। চ' এনেকুৱা বিভিন্ন ধৰণৰ কাৰণবিলাক হ'ব পাৰে। কাৰণবিলাক আপোনালোকে নিশ্চয় বুজি পালে। চ' বন্ধুসকল আহক এইবাৰ আমি ইয়াৰ চিকিৎসাৰ কথা পাতিম। এইখিনি অকণমান আঁতৰকৈ থৈ দিওঁ, মই ঔষধখিনি ওচৰত লৈ আহোঁ যে চিকিৎসা আমি কি চিকিৎসা দিম ইয়াৰ কাৰণে। চ' বন্ধুসকল যেতিয়া আপোনালোকে ডাক্তৰৰ ওচৰত যাব, ডাক্তৰে আপোনালোকক সুধিব পাৰে যে কিমান দিনৰ পৰা আপোনালোকৰ এই সমস্যাটো হৈ আছে, অৰ্থাৎ ডিউৰেশ্যনটো আপোনালোকৰ কিমান দিনৰ পৰা হৈ আছে বা কিমান পৰিমাণে ওলায়, যিটো ডিscharge হয় কিমান হয়, বহুত বেছি হয় নে অলপ হয়, সেই কথাটো আপোনালোকক সুধিব পাৰে। আপোনালোকৰ পেটৰ বিষ আছে নেকি বা অন্য কিবা আপোনালোকৰ যোনিপথৰে ব্লিডিং হয় নেকি, মানে তেজ ওলায় নেকি, সেই সমস্যা কথাটো সুধিব পাৰে। বা পেচাব কৰাৰ সময়ত আপোনালোকৰ অসুবিধা হয় নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা আপোনালোক সুধিব পাৰে। চ' এই কথাখিনি আপোনালোকক কৈ দিব। আৰু বন্ধুসকল ট্ৰিটমেণ্টৰ কথা যে মই ক'লোঁ, বন্ধুসকল ফাংগেল আৰু বেক্টেৰিয়েল এইটো 2 ধৰণে হয়, কিছুমানৰ মিক্স হয় আৰু বেছি ক্ষেত্ৰত আমি মিক্স টাইপৰ ইনফেকশ্যনটো ট্ৰিটমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰোঁ। চ' প্ৰথম কথা হ'ল বন্ধুসকল মই ঔষধৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে কৈ আছোঁ। যে প্ৰথম হ'ল যে যদি আপোনালোকৰ ডিscharge হৈ আছে আৰু লগতে যদি আপোনালোকৰ সেই ডিschargeটো দৈ গাখীৰৰ দৰে হয়, কাৰ্ডি হোৱাইট বুলি যিটো কয়, দৈ গাখীৰৰ হয় বা যিটো মই কালাৰিং বুলি ক'লোঁ, য়েলো টাইপৰ হয় বা ব্লু টাইপৰ হয় বা সেউজীয়া হয়, এনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ ঔষধবিলাক ব্যৱহাৰ কৰিব লাগিব। আপোনালোকৰ যোনিপথটো খুব ধুনীয়াকৈ চাফা কৰিব। ঔষধবিলাক ব্যৱহাৰ কৰাৰ কথা মই কৈ আছোঁ যে চাফা কৰিব, চাবোনেৰে নকৰিব, কুহুমীয়া গৰম পানীৰে কৰিব হা। আৰু লগতে মিলন কৰাৰ পিছত লগে লগে আপোনালোকে খুব ধুনীয়াকৈ কিন্তু আপোনালোকে এই যোনিপথবিলাক খুব ধুনীয়াকৈ ধুই ল'ব, চাফা কৰি ল'ব। আৰু লগতে ট্ৰিটমেণ্টৰ কথা যদি কোৱা যায়, তেনেহ'লে বন্ধুসকল এই টেবলেটটো, এইটো ভিডিয়াম বুলি এটা কিট থাকে, এই কিটটো আপোনালোকে কি কৰিব, ব্যৱহাৰ কৰিব। কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই কৈ আছোঁ যে এই টেবলেটটো কেনেকৈ ব্যৱহাৰ কৰিব। সৰু টেবলেটটো যে আছে, ৰাতিপুৱা আপোনালোকে এইটো খাব, দুপৰীয়া এইটো খাব, ৰাতি এই দুটা একেলগে খাই দিব। এনেকৈ আপোনালোকে এইটো ব্যৱহাৰ কৰিব। সাধাৰণতে মই খাদ্য খাই উঠি খাবলৈ দিওঁ, এইটো আপোনালোকে খাদ্য খোৱাৰ আগতো খাব পাৰে, কিন্তু খাদ্য খাই উঠিয়ে মই খাব দিওঁ। ৰাতিপুৱা নাস্তা খাই উঠি এইটো, দুপৰীয়া ভাত খাই উঠি এইটো, আৰু ৰাতি ভাত খাই উঠি এই দুটা, এনেকৈ আপোনালোকে খাব। এইটো আপোনালোকে খোৱাৰ আগতো খাব পাৰে, সেই ক্ষেত্ৰত প্ৰব্লেম নাই। এইটো কণ্টিনিউ কৰিব। আৰু লগতে কিন্তু মনত ৰাখিব, এইটো টেবলেট খোৱাৰ লগতে মহিলাগৰাকীয়ে কি কৰিব লাগিব, এই টেবলেটটো ব্যৱহাৰ কৰিব লাগিব। এই টেবলেট মানে কেপচুল 3টা থাকে, এই 3টা
প্ৰত্যেক দিনা এটা এটা 3 দিন একেলগে এই কেপচুল এটা উলিয়াব, খাবলৈ নহয় কিন্তু এইটো আপোনালোকৰ জুনিপথত সোমাই দিব। প্ৰত্যেক দিনা ৰাতি একেলগে 3 দিন একেলগে এইটো আপোনালোকে জুনিপথত দিব আৰু এইটো ভাঙি পেলাই তাতে নাইকিয়া হৈ যাব, ঔষধটো তাতে মিক্স হৈ যাব আৰু এই টেবলেটটো খাব। আৰু লগতে পুৰুষজনকো আপোনাৰ পাৰ্টনাৰকো এই টেবলেটটো কিন্তু খাব দিব, ঠিক একেধৰণে পুৱা দুপৰীয়া ৰাতি এই পাৰ্টনাৰো খাব লাগিব, নহ'লে আপোনাৰ অসুখটো ভাল হৈ যাব কিন্তু পাৰ্টনাৰৰ গাত থাকি যাব, পাৰ্টনাৰৰ পৰা আকৌ আপোনাৰ তাত আহি যাব। চ' এইখিনি কৰিব লাগিব। আৰু লগতে মহিলাগৰাকী এই বটলটো হিমালয়া কোম্পানীৰ ইফ কেয়াৰ এই চিৰাপটো পুৱা দুপৰীয়া ৰাতি তেনেকৈ 2 চামুচকৈ পুৱা দুপৰীয়া ৰাতি আপোনালোকে প্ৰায় 3টামান বটল এইটো খাই দিব আৰু এই ঔষধখিনি ব্যৱহাৰ কৰি দিয়ক একবাৰে। এইখিনি একবাৰে ব্যৱহাৰ কৰিব, এইটো 3টামান ব্যৱহাৰ কৰক, আপোনাৰ সমস্যাটো মোটামুটি 99% কিন্তু ঠিক হৈ যাব। আৰু ইয়াৰ পিছতো বন্ধুসকল যদি ঠিক নহয় তেনেহ'লে আকৌ আপুনি ডাক্তৰৰ ওচৰত যাবই লাগিব। আৰু মই যিখিনি কথা ক'লোঁ এইখিনি আপোনাক ডাক্তৰেই দিব, আপুনি নিজেই ব্যৱহাৰ কৰিব নালাগে, এজন চিকিৎসকৰ ওচৰত যাব, তেওঁ গোটেইখিনি কথা জনাব, তেওঁ আপোনাক এইখিনি কেনেকৈ খাব লাগে কি কৰিব লাগে গোটেইখিনি বুজাই দিব। চ' বন্ধুসকল এই বগা স্ৰাৱৰ কাৰণ, লক্ষণ আৰু চিকিৎসা গোটেইখিনি কথা আপোনালোকে নিশ্চয় বুজি পালে। বন্ধুসকল মই প্ৰেক্টিকেলি আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টোত আপোনালোকে এটা লাইক দিব, আপোনালোকে লাইক কৰিলে মই নেক্সট এটা ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। থেংক ইউ।